যোৱাকালি মঙ্গলবাৰে ইউনাইটেড কুকিগাম ডিফেন্স আৰ্মি চমুকৈ UKDA মূল সুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনটোৱে এখনি জৰুৰী সংবাদমেল আয়োজন কৰে। যোৱাকালি 22 ফেব্ৰুৱাৰী মঙ্গলবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জা স্থিত কুকিখ KNA কেম্পাছত ইউনাইটেড কুকিগাম ডিফেন্স আৰ্মি চমুকৈ UKDA মূল সুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনটোৱে এক জৰুৰী সংবাদমেল আয়োজন কৰে। ইউনাইটেড কুকিগাম ডিফেন্স আৰ্মি চমুকৈ UKDA মূল সুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ খাইথাং ডংকেলৰ সভাপতিত্বত আয়োজন কৰা সংবাদমেলত UKDAৰ প্ৰাক্তন সম্পাদক থাংবই ডংকেলে সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে UKDA উগ্ৰপন্থী সংগঠনটোৱে চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি বিগত সময়ত মূল সুঁতিলৈ উভতি আহে। যদিও আজি পৰ্যন্ত UKDA কেডাৰ্ছসকলক চৰকাৰে কোনো ধৰণৰ আৰ্থিক সাহায্য তথা UKDA আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। লগতে সংবাদমেলৰ জৰিয়তে UKDA উগ্ৰপন্থী সংগঠনটোৱে জাতিটোৰ স্বাৰ্থত বিগত সময়ত যথেষ্ট ত্যাগ আৰু সংগ্ৰামৰ বিষয়ে অৱগত কৰে। কিন্তু ইউনাইটেড কুকিগাম ডিফেন্স আৰ্মি চমুকৈ UKDA কেডাৰ্ছসকলক স্বাক্ষৰিত হোৱা চুক্তিমতে আৰ্থিক সাহায্য প্ৰদান কৰাত চৰকাৰে অৱহেলা কৰাটো অতি দুৰ্ভাগ্যজনক আৰু দুখজনক বুলি মত প্ৰকাশ কৰে। সেয়েহে ইউনাইটেড কুকিগাম ডিফেন্স আৰ্মি চমুকৈ UKDA আৰু চৰকাৰৰ মাজত বুজাবুজিত স্বাক্ষৰিত হোৱা চুক্তি ৰূপায়ণ কৰিবলৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু সিংহাসন সমষ্টিৰ প্ৰতিনিধি তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। আজি আমাৰ ইয়াত মেইন কথাটো যে আমাৰ এইটো জাংলিন কিডগেন আৰু পিটাৰ হাউকি এইটো আমি তাত কাম পচন্দ কৰা নাই যে এইটো কাৰণে আমি ইয়াত আগত পৰা ADGP আৰু SP তাত কাগজ দিছে যে তো আজিলৈকে ৰেছপন্স পোৱা নাই। তো আমি কিলে হেঁতে পচন্দ নাই তাহেঁতৰ বহুত ভুল কাম কৰিছে। আমাৰ আশাটো যে আমি 2010ত এইটো UKDA ফৰ্ম কৰিছে। তো আমাৰ মেইন এইমটো আমাৰ জাতীয়ৰ কাৰণে কিবা না কিবা এটা আগবাঢ়িবৰ কাৰণে কিবা ভাল হ'বৰ কাৰণে চেষ্টা কৰিছে। এইটো কাৰণে আৰ্মছ আমি উঠাইছে। তো গভৰ্ণমেণ্টৰ পৰা আমাক কৈছে যে আপুনি আৰ্মছ লে ডাউন কৰিবি আৰু আপোনাৰ কি লাগে চৰকাৰৰ পৰা ক'ব পাৰে। তো আমি আৰ্মছ লে ডাউন কৰিছে 24 ফেব্ৰুৱাৰী মাহত। তো এইটো দিনত আমি আমাৰ এইটো এক্স চেয়াৰমেন নাম এলাইছ পিটাৰ হাউকি আৰু জাংলিন এলাইছ এক্সেল কুকি। তো সিহঁতে আমি আশা কৰি যে সিহঁতে আমাক এইটো জাতীয়ৰ কাৰণে ভাল কাম কৰিব কৈ কিনি আমি এপইণ্ট কৰিছে। সিহঁতে যেতিয়া আমি আশা কৰা নিচিনা সিহঁতে কাম নকৰা হ'ল। তো সিহঁতে নিজে পাৰ্চনেল প্ৰফিটৰ কাৰণে কাম কৰা নিচিনা হৈছে। বহুত বেয়া কাম কৰিছে যে সিহঁতে ৰেছপনচিবিলিটি আছে। সিহঁতে লিডাৰশ্বিপত আমি থৈছে যে সিহঁতে বহুত ৰেছপনচিবিলিটি আছে। তো সিহঁতে তাৰ ৰেছপনচিবিলিটিটো সিহঁতে নুবুজে। তো তাতে এইটোৰ ভিতৰত সিহঁতে সিহঁতে ৰেছপনচিবিলিটি কাম নকৰে আৰু বহুত মানুহ সিহঁতৰ ওপৰত বেয়া পাইছে কেডাৰ্ছটো। তো সিহঁতৰ বৰ্তিটো কি আছে যে সিহঁতে সিহঁতে ৰাইডত বিনা সিহঁতে কেবিনেটত নজনাইখিনি সিহঁতে নিজে নিজৰ হিচাপত অৰ্গেনাইজেশ্যনটো চলাই আছে। তো আৰু বহুত কেডাৰ্ছত ষ্টাইপেণ্ড
আৰু ATM পাছবুক ডকুমেণ্টছ চব এণ্ট্ৰি হ'ল কৰি কিনি আৰু এইটো ষ্টাইপেণ্ডটো সিহঁতি নিদিয়ে তো কেডাৰ্ছ প্ৰব্লেমৰ নাচায় তো কেডাৰ্ছ তো আমি কেডাৰ্ছ এটি এইটো গভৰ্ণমেণ্টৰ পৰা আমাক ষ্টাইপেণ্ড মান্থলি 6,000 দিয়ে এইটোৰ পৰা আমি যেনে তেনে চলাই আৰু গভৰ্ণমেণ্টৰ পৰা যিটো আমাক ডিমাণ্ড বা যিটো পাব আশা আছে এইটো আমি ৰখি আছে তো চবৰ প্ৰব্লেম আছে ফেমিলি প্ৰব্লেম তো এইটো ষ্টাইপেণ্ডটো নাপাইখিনি সিহঁতি চব হোল্ড কৰিখিনি থাকে যদি বহুত কেডাৰ্ছটো চেলেৰি নাপোৱা হৈছে তো সিহঁতি নোপোৱাৰ কাৰণে সিহঁতি নিজৰ পাৰ্চনেল পৰা একো কৰিব নাপাৰে তো সিহঁতি কিছুমান বাহিৰত এইটো পইচা বা কিবা ফেমিলি প্ৰব্লেম কাৰণে পইচা বিচাৰিবলগীয়া হৈছে আমাৰ সিহঁতি অফিচাৰ পৰা চাব নাপাৰা হৈছে এইটো কাৰণে সিহঁতি বাহিৰত যাইছে এইটো সিহঁতি এডভান্টেজ লৈখিনি যিমান কেডাৰ্ছ বাহিৰত যাইছে সিহঁতি এইটো পইচা চব কেপচাৰ কৰিছে আনটো সিহঁতি নিজৰ বেনিফিট কাৰণে কৰিছে ঘৰ বনাইছে বা কিবা কিবি বনাইছে আৰু বেলেগ সিহঁতৰ লিডাৰশ্বিপ হোৱাৰ ভিতৰত যিমান কেডাৰ্ছ আছে সিহঁতি কেয়াৰ নকৰে আৰু ইয়াতে কিছুমান আছে সিহঁতি ষ্টাইপেণ্ড চব কেপচাৰ কৰি আছে এইটোকাও নিদিয়ে আৰু কিছুমান 5% কাটি দিছে আৰু কিছুমানটো ফুল সিহঁতৰ পইচা এইটোকাও নিদিয়ে ইয়াতে আমাৰ ক'ব গ'লে আমি 2012 ফৰ্ম কৰিছে 2012ত গভৰ্ণমেণ্ট লগত আৰ্মছ ৰিটাৰ্ণ কৰিছে তেতিয়াৰ পৰা কেডাৰ্ছটো কিমান সিহঁতৰ ওপৰত বিয়া পাইখিনি বাহিৰত যাইছে কেলৈ বাহিৰত যাইছে সিহঁতৰ পইচা চব সিহঁতি নিজে কেপচাৰ কৰিছে আৰু নাচায় আৰু সিহঁতৰ লিডাৰশ্বিপ হোৱাৰ ভিতৰত লিডাৰশ্বিপ মানে তাৰ কেডাৰ্ছ আৰু অৰ্গেনাইজেশ্যন ভিতৰত যিটো প্ৰব্লেম আছে সিহঁতি চাব লাগে সিহঁতৰ ৰেছপনচিবিলিটিটো নাচায় আৰু কেডাৰ্ছৰ প্ৰব্লেমটো নাচায় আৰু বহুত কিছুমান আমাৰ ষ্ট্ৰেংথটো আগত যেতিয়া আমি চিলিণ্ডাৰ কৰিছে আমাৰ ষ্ট্ৰেংথ above 114 something তো তাৰ পৰা সিহঁতৰ পৰা যেতিয়া UK মাৰ্টিন উইটে এই পৰা নিউ ফেকশ্যন এণ্টি গ্ৰুপ কৰিছে তাৰ পৰা 20 কেডাৰ্ছ চামথিং তাৰ পৰা ওলাইছে তো আমি তাৰ পৰা আৰু এতিয়া আজিলৈকে 10 চামথিং বছৰ হৈছে তাৰ পৰা আমি কেডাৰ্ছটো 10% চামথিং আৰ ডেড তো তাৰপাছত 20 কেডাৰ্ছটো ইয়াৰ পৰা আমাৰ গ্ৰুপটো এৰি দিছে কেলৈ মানে সিহঁতি পইচা নাপায় আৰু কেডাৰ্ছ পইচা খুজিব যায় তো সিহঁতি নিদিয়ে এইটো কাৰণে মন বেয়া হৈখিনি সিহঁতি ওলাই গ'ল আৰু আবাফ আছে 30+ আজি ইয়াত প্ৰেজেণ্ট হৈছে আৰু কিছুমান কামৰ কাৰণে বস্তিত সিহঁতি ফেমিলি প্ৰব্লেমতে বস্তিতে ছেটেল হৈছে কাম কৰিছে এইটো কাৰণে আজি আহিব নাপাৰে আৰু আজি ইয়াত মুলজগিন চিংচন তাক একবাৰো চেলেৰি পোৱা নাই তো ফেমিলি প্ৰব্লেম কাৰণে তাক কোম্পানীতে পইচা কমাবৰ কাৰণে যাবলগীয়া হৈছে তো এইটো এডভান্টেজ লৈখিনি সিহঁতি কৈছে এইটো কেডাৰ্ছ ইয়াত নাই এইটো কাৰণে পইচা চব আমি কেপচাৰ কৰিব লাগে এইটোতো আমাৰ অৰ্গেনাইজেশ্যনত ৰুলত নাই কেলৈ মানে তাৰ নামত পইচা অহাটো তাই পাব লাগে
বা যদি সি থাকিব নাপাৰে তাৰ পৰিয়ালো কিবা অলপ চলপ হ'লেতো দিব লাগে তাৰ পেৰেণ্টছ সিহঁতি কিবা প্ৰব্লেমত আহে তো লিডাৰশ্বিপত জাংলিন সিহঁতৰ লগত যায় আমাৰ প্ৰব্লেম আছে কিবা কিবি কাৰণে পইচা খুজিব যায় সিহঁতি নিদিয়ে তো আমি আজি আমাক এইটো পচন্দ কৰা নাই এইটো কাৰণে আমি যেতিয়া ইয়াত নতুন মানে তেহেঁতক ৰিজেক্ট কৰি কিনি আমি আমাক অৰ্গেনাইজেশ্যনটো ভালকৈ ৰানিং হ'বৰ কাৰণে আমাৰ চেয়াৰমেন খাইথাং দঙিয়াল আৰু জেনেৰেল ছেক্ৰেটাৰী কামকুৱাই দুয়োকে আমি তাত আকৌ এপইণ্ট কৰিছে তো তেতিয়াৰ পৰা আমি যিমান কেডাৰ্ছ ইয়াত নাই আমি গোটেই বিচাৰিখিনি যিমান পাৰে আমি মাটিখিনি তেতিয়া মাটিখিনি তাৰপাছত যিমান তাৰ ডকুমেণ্টছ আমি ওলাই দি কিনে তাত আজি 9 মাহৰ চেলাৰী পাইছে এতিয়া সিহঁতি অলপ খুচি পাইছে আৰু আজি মানুহটো আহিব নাপাৰে জন মিজৌ সেইটো আজিলৈকে মিচিং আছে লিডাৰশ্বিপ হ'লে তাৰ কেডাৰ্ছটো সিহঁতি চাব লাগে ক'ত আছে কি আছে সিহঁতি ইনকুৱাৰী আজিলৈকে এইটো ইনকুৱাৰী কৰা নাই ইনভেষ্টিগেশ্যন কৰা নাই ক'ত আছে মোৰ কেডাৰ্ছ এইটো নাচায় এইটো সিহঁতৰ এইটো ৰেছপনচিবিলিটি সিহঁতি নাচায় আৰু আউমিনুন দুইতে আৰু কাম্বৈ দুইতে এই দুইজন সিহঁতি নিজৰ পইচা পাব পাৰিবৰ কাৰণে সিহঁতি কয় যে সিহঁতি UPR ফ্ৰেকশ্যনত থাকে আৰু সিহঁতৰ চেলাৰী UPRF সিহঁতি চিলিণ্ডাৰ হৈছে সিহঁতৰ নাম লিষ্টটো তাতে নাই এইটো বি চাব লাগে তো আমি আমাক প্ৰেছৰ হেল্প লাগে যে এইটো গভৰ্ণমেণ্ট অলপ এইটো চাই দিয়ে এইটো প্ৰব্লেমটো আমাক সলভ কৰি দিলে ভাল লাগে আৰু কিছুমান ইয়াতে কোনোবা ফুলি নোপোৱা মানুহ চেলাৰী নোপোৱা মানুহ আছে আৰু কিছুমান 50% পায় আৰু বেলেগটো নিদিয়ে এনেকুৱা আছে আৰু আজিলৈকে ডকুমেণ্টছ আৰু পাছবুক ATM চব এণ্ট্ৰি হোল্ড কৰিছে আমি খুজিছে আমাৰ ৰাইট আছে গভৰ্ণমেণ্টৰ আমাৰ চলাবৰ কাৰণে নিজৰ ফেমিলি চলাবৰ কাৰণে ষ্টাইপেণ্ডটো দিছে এইটো সিহঁতি নিজৰ খুচি পৰা চলাব বিচাৰিছে তো এইটো গোটেই কেডাৰ্ছ আলোচনা কৰি এইটো ভাল হ'বৰ কাৰণে আমি সিহঁতক লিডাৰশ্বিপটো পচন্দ নাই সেইটো কাৰণে আজি প্ৰেছ কনফাৰেঞ্চ কল কৰিছে আপোনাৰ লগত সহায় লাগে সেইটো কাৰণে আমি ইয়াত প্ৰেছ কনফাৰেঞ্চত আপোনাৰ লগত লগ পাইছে ভাল পাইছে আপোনাৰ যিমান পাৰে সহায় কৰিব আমি আপোনাৰ লগত ৰিকুৱেষ্ট কৰিছোঁ কাৰ্বি আংলং মাঞ্জাৰ পৰা মমিতা টিমুংপি ৰিপৰ্ট বিশ্বনাথ কাৰ্বিলৈ।